নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি কৰনাত মুৰ্গীৰ মাংস লৈছোঁ। অলপ মাংসটো কলা নিচিনা হয়, ইয়াৰ টেষ্টটো কিছু কলা হয়। আৰু পিঁয়াজ লৈছোঁ আৰু মই লৈছোঁ জাহাজী কল। এইদৰে মই চব্জি বনাম আৰু মই কেনেদৰে বনাম আপোনালোকক দেখুৱাম। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ। মই আটাইখিনি বস্তু ৰেডি কৰি ল'ম। আদা, নহৰু, জলকীয়া এইখিনিও মই থেতেলিয়াই ল'ম আৰু জাহাজী কলখিনি মই এইদৰে বাকলি এৰুৱাম। আটাইখিনি মই নেপেলাম, যিহেতু সেউজীয়া অংশখিনিত বহুত ভিটামিন হয়। প্ৰথমতে মই মাংসখিনি ভাজি আছোঁ। এইদৰে মই লৰাই লৰাই ভাজি থাকিম আৰু মই আদা, নহৰু, জলকীয়া এইখিনিও দি দিলোঁ। কাঁচকলেৰে মাংস বনাই খালে বৰ হেল্ডি হয়। আপোনালোকে যদি কেতিয়াও খোৱা নাই, খাই চাবচোন। নিমখ দিবৰ হ'ল, এতিয়া মই নিমখ দিম। আপোনালোকে মোৰ ৰন্ধন প্ৰণালী প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ।